হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৱে ভালেই আছে। আজি মই ভাবিছোঁ এইটো এতিয়ালৈকে ভিডিঅ' শ্বুট কৰা নাই, তো সেয়েহে ভাবিলোঁ এতিয়া অলপ ভিডিঅ' শ্বুট কৰোঁ। তো আচলতে মই আজি কিবা এটা বেলেগ কৰিম, তো কি বেলেগ কৰি চাওঁ আহক। এইবিলাক দেখিছেনে মোৰ? আজি মই এইখিনি কাটি দিম, আৰু কাটিব কোনে জানে? মোৰ মানুহজনে। কাম 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 कैसे হয়েছে কেচি কেচিলো ক'ত থলা? তো এতিয়া মই কাটিম মোৰ চুলি। আচলতে মই চুলিখিনি নিজে কাটিব খুজিছিলোঁ, কিন্তু মানুহজনে কৈছে মই কাটি দিব পাৰিম। মই ভাবিছোঁ ঠিক আছে, একবাৰ মই ট্ৰাই কৰি চাওঁ। তো চাই থাকক ভিডিঅ'টো। কাটা 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 বহুত কাটিম ক'ত কাটিম? তুমি এতিয়া হেৰি হয়, কি বুলি কয় এয়া? কেনে জানি না সিস্টেম কাটে জানি সেনেকৈ চিষ্টেমত কাটব নেকি? तो साइड का पहले कैसे काटेंगे? ऐसे लो और इधर से ऐसे ইমান कट ছুটি कर কেনে दो, ধৰো इधर से ऐसे कट कर दो। तो आप लोग देखते रहना। বহুত কাটিম 1 2 3 4 oh my god, oh my god. Oh. Ah. আবার কেউ দাঁড়া কোথায় পড়েছিলি What is this? What is this? দশ টাকা দেবো ভাই গেলে কেন বেঁচে চল বেছিকৈ কাটি দিছে। আচলতে মই ইমান এক্সপেক্ট কৰা নাছিলোঁ। যি নহওক, বেয়া দেখা হোৱা নাই, ভালেই লাগিছে। আপোনালোকে বাৰু জনাব কেনেকুৱা লাগিছে মোক। এতিয়া আচলতে এইখিনি মিলাম। আচলতে মই ইমান এক্সপেক্ট কৰা নাছিলোঁ, বেয়া লাগিছে অলপ। বাট একো নাই, ঠিকে আছে। এতিয়া এইবিলাক মিলাম। কেসি হো কাম না তোমাৰ কাম নাই বুলি কোৱা, কেছি নহয়। তোরাতে মই যাও চিনো কাম করব সেনে এনে লাগছে মোৰ, চেলুনত কাম কৰা মানুহ। এগুলো দিছা গাইজ, কেনেকুৱা লাগিছে মোক? একচুৱেলি মই শ্বৰ্ট হেয়াৰ বহুত ভাল পাওঁ, বহুত বেছি। তো সেয়েহে মই চুলিখিনি কাটি ল'লোঁ। আপোনালোকে জনাব পাৰোঁ কেনেকুৱা লাগিছে। তো মোৰ ভিডিঅ'টো আগলৈ চাই থাকক। চুলি কাটি অবস্থা হয়েছে হেল্ল' গাইজ, এতিয়া আহিছোঁ মই পাকঘৰলৈ ভাত বনাব। আচলতে চুলিখিনি কাটি মোৰ খুবেই বেয়া লাগিছে। এতিয়া মানে কাটিব খুজিছিলোঁ, বাট ইমান শ্বৰ্টকৈ কাটিব খোজা নাছিলোঁ। তো ভাত খাব একেবাৰে মনেই যোৱা নাছিলে মোৰ। তথাপিও ভাবিলোঁ নাখালেওতো বনাবই লাগিব, তো সেয়েহে বনাব আহিছোঁ। আজি আচলতে মই এগ কাৰী বনাম। তো এগ কাৰী ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তো কেনেকৈ বনাম মই আজি মোৰ ভিডিঅ'টো চাই থাকক গ'লে। এইখিনি হৈছে জাহাজী কল। ইয়াক যদি অকণমান পানীত হালধি দি কিনে থৈ দিয়া হয়, তেতিয়াহ'লে এইখিনি ক'লা নপৰে। তো আপোনালোকে এনেকৈ থ'ব পাৰে আধা ঘণ্টামান। এটা যিটো ক'লা পৰে সেইটো নপৰে। আৰু ছেকেণ্ডলি কথাটো হৈছে, যেতিয়া আমি কাঁচকল কাটো, তেতিয়া যদি হাতত অকণমান মিঠাতেল ঘঁহি লওঁ, তেতিয়াহ'লে আমাৰ হাতখনত আঠা নালাগে। এয়া হৈছে পিঁয়াজ, বিলাহী আৰু আদা নহৰু। ইয়াতে মই অকণমান কেৰাহীটো গৰম হ'ব দিছোঁ। তাৰপিছতে অকণমান তেল দি দিছোঁ। তেলখিনি দিয়াৰ পিছতে মই এইখিনি ইয়াতে 2-3 মিনিটমান সময় ফ্ৰাই কৰি ল'ম। আচলতে যেতিয়া কালাৰটো আহিব ইয়াতে, তেতিয়া মই এইখিনি নমাই ল'ম। এইটো লাহে লাহে কালাৰ আহিবলৈ ধৰিছে। এতিয়া এইখিনি নমাই লৈ ইয়াতে মই আলুখিনি ফ্ৰাই কৰি ল'ম। আমাৰ ফ্ৰাই কৰা হৈ গ'ল। এতিয়া এইখিনি পেষ্ট বনাই ল'লোঁ। এতিয়া সেইখন কেৰাহীতে মই অকণমান মিঠাতেল দি দিম। এইখিলা তেজপাত আৰু লং ইলাচি দি দিম। তাৰপিছতে অকণমান পিঁয়াজ আৰু জলকীয়া দি দিম। যিহেতু মই পিঁয়াজৰ অলৰেডি পেষ্ট এটা বনাই লৈছোঁ, এইখিনি এনেই দি দিছোঁ। তাৰপিছতে আলুখিনি পেলাই ইয়াতে জিৰা, ধনিয়া পাউডাৰ আৰু গৰম মছলা এইখিনি ইয়াতে দি লৈছোঁ। তাৰপিছতে এইখিনি ভাজি কিনে আলুখিনি একদম মই গুড়ি কৰি লৈছোঁ। ইয়াতে অকণমান পানী দি দিলোঁ। এতিয়া এইখিনি পূৰা গুড়ি কৰি লৈ এতিয়া ইয়াতে মই বিলাহী পেষ্টটো আৰু পিঁয়াজৰ পেষ্টটো দি দিছোঁ। পিঁয়াজৰ কি ধুনীয়া এটা কালাৰ আহিছে। ইয়াতে এতিয়া মই পানী দি দিছোঁ। এতিয়া পানীখিনি দি ইয়াক মই উতলিব দিম। তাৰপিছতে ইয়াতে কণীকেইটা পেলাই দিছোঁ। এয়া উতল আহিব ধৰিছে। এয়া আমাৰ কণীৰ আঞ্জা হৈ গ'ল। আনফালে আছে এয়া
জাহাজী কল ভাজি এইখিনি কি ধুনীয়া কালাৰ হৈছে, ক'লা একদমেই পৰা নাই। এয়া হৈছে মোৰ আজি ৰাতিপুৱাৰ মুড। আচলতে মই কি কৰোঁ কি নকৰোঁ ভাবি এনেকৈ বহি আছোঁ। সেয়েহে কেমেৰাটো আগত লৈ এনেকৈ আছিলোঁ, মোৰ মনটো একেবাৰে বেয়া। হেল্ল' এভৰিৱান, কি কৰিছে আপোনালোকে? এতিয়া বাজিছে 4টা। মই আছোঁ মোৰ মানুহজনৰ লগত বহি, ইয়াতে বহি আছোঁ। কিবা কোৱা। মানুহজনৰ আচলতে খুবেই লাজ লাগে ভিডিঅ' কৰিবলৈ, সেয়ে নকৰে ভিডিঅ'। আচলতে যোৱাকালি ৰাতি মই ভাত খাই শুয়ে গৈছোঁ, মোৰ ভিডিঅ' কৰা নহ'লে, কিয়নো মোৰ চুলিখিনি কাটি অকণমান বেয়া লাগিলে, যিহেতু বেছি চুটি হৈ গৈছে। একো নাই, মই মানে শ্বৰ্ট হেয়াৰ মই ভাল পাওঁ, তথাপিও মানে বহুত দিনৰ মূৰত মোৰ ইমান দীঘল চুলি হৈছিলে, আগতে একদমেই হোৱা নাছিলে মোৰ। তো সেয়ে অলপমান বেয়া লাগিছিলে। তাৰপিছত ৰাতিপুৱাৰ পৰা ইমান বৰষুণ দি আছে, সেয়ে ভিডিঅ' কৰা হোৱা নাই। তাৰপিছতে বতৰটো ইমান সেমেকা, মোৰ মনটো সেমেকা। মোৰ আজি মাহঁতৰ ঘৰলৈ বহুত মনত পৰি আছিলে, মানে সেই ছোৱালীকালৰ অৱস্থাৰ কথা ভাবি ভাবি বহুত বেয়া লাগি আছিলে মনটো। তো সেয়েহে ভিডিঅ' কৰিব পৰা নাই। কিবা এটা অলপমান কৰিছিলোঁ, মই মানে ভিডিঅ' কৰিম কেমেৰাটো আগত বহি ৰখি আছিলোঁ। তো আপোনালোকে ক্লিপটো দেখিছে অলৰেডি। তো সেয়েহে মই ভাবিলোঁ মই ভিডিঅ'টো আজি সামৰণি মাৰোঁ। তো মোৰ ভিডিঅ'টো এতিয়া মই ইয়াতে সামৰণি মাৰিলোঁ। আপোনালোকৰ যদি মোৰ ভিডিঅ'টো ভাল লাগে তেতিয়া লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। তো থেংক ইউ।